নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱা লকডাউনৰ সময়ত মই ভালে কেইখনমান কিতাপ পঢ়িলোঁ আৰু এই কিতাপবোৰ পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মোৰ ভাল লগা কেইখনমান কিতাপৰ নাম আৰু লেখকৰ বিষয়ে জনাব বিচাৰিছোঁ। এইখন হৈছে মহাপুৰুষ শংকৰদেৱ অসম জাতীয় বিদ্যালয় ন্যাসৰ দ্বাৰা প্ৰকাশিত। তাৰপিছতে এইখন হৈছে পৰিৱেশ শিক্ষা একাদশ শ্ৰেণীৰ বাবে পাঠ্যপুথি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। আৰু তাৰপিছতে আপোনালোকক আমিনুৰ ৰহমান ডাঙৰীয়াই অনুবাদ কৰা কেইখনমান কিতাপৰ নাম কৈছোঁ। এইখন হৈছে ডেল কাৰ্নেগী সখী জীৱনৰ সাধনা। তাৰপিছতে এইখন হৈছে ব্যক্তিত্ব বিকাশেৰে সাফল্য অৰ্জন, মূল নেপোলিয়ান হিলৰ। এইখনো অনুবাদ কৰিছে আমিনুৰ ৰহমান ডাঙৰীয়াই। তাৰপিছতে এইখন ডেল কাৰ্নেগী প্ৰভাৱ বিস্তাৰ আৰু বন্ধু লাভ। ইয়াৰ পিছতে এইখনৰ ডেল কাৰ্নেগী সাফল্য আৰু ব্যক্তিত্ব অৰ্জনৰ সহজ উপায় অনুবাদ কৰিছে আমিনুৰ ৰহমান ডাঙৰীয়াই। ইয়াৰ পিছত আত্মোন্নতি, মূল ডেভিড জে শ্বাৰ্টছ, অনুবাদক আমিনুৰ ৰহমান। ইয়াৰ পিছতে আকৌ এখন আমিনুৰ ৰহমান ডাঙৰীয়াই অনুবাদ কৰা কিতাপ, এইখনো হৈছে ডেল কাৰ্নেগী সবল ব্যক্তিত্ব সফল জীৱন। ইয়াৰ পিছতে এইখন স্মৃতিশক্তি বঢ়াব কেনেকৈ, শেখৰ ভট্টাচাৰ্য লিখক, শেখৰ ভট্টাচাৰ্য। তাৰপিছতে প্ৰদীপ নাৰায়ণ ভট্টৰ ভূতৰ ৰস লগা সাধু, প্ৰদীপ নাৰায়ণ ভট্ট। ইয়াৰ পিছতে আছে ভাগৱতৰ সাধু, লিখক প্ৰদীপ নাৰায়ণ ভট্ট। তাৰপিছতে এখন সকলোৱে পঢ়িব লগা গ্ৰন্থ, সেইখন হৈছে সাফল্য আপোনাৰ, ইউ কেন উইন। সফল ব্যক্তিয়ে বেলেগ বেলেগ কাম নকৰে, তেখেতসকলে কামবোৰ বেলেগ ধৰণেৰে কৰে। এইখন শিৱখেৰা ৰাইটাৰ। এইখন কিতাপ পঢ়িলে যথেষ্ট ধনাত্মক চিন্তা মনলৈ আহে। ইয়াৰ পিছতে এইখন হৈছে ৰবীন শৰ্মাৰ লিখক, ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন, দ্য মংক হু চেল্ড হিজ ফেৰাৰী। এইখনৰ লিখক হৈছে ৰবীন শৰ্মা। এইখন কিতাপ পঢ়ি যথেষ্ট ধনাত্মক চিন্তা মনলৈ আহে এইখন কিতাপ পঢ়িলে। তাৰপিছতে হৈছে এখন আধ্যাত্মিক ভাৱসম্পন্ন কিতাপ, সৰু হৈয়া আমি আনন্দিত। এইখন লিখিছে হেমভাই প্ৰভুৱে। এইখন এখন ভাল কিতাপ। তাৰপিছতে আৰু এইখন হৈছে ডেল কাৰ্নেগী স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপায়। এইখন স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপায়। এইখন বিনা লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছে আৰু অনুবাদ কৰিছে ব্ৰজ কুমাৰ তালুকদাৰ। তাৰপিছতে আৰু এইখন হৈছে সন্তানক মানুহ কৰাৰ উপায়, লিখক পৰেশ বৈশ্য। এইখন হৈছে মূল নেপোলিয়ান হিলৰ উন্নত চিন্তাৰে ধনৱান হোৱাৰ পথ, অনুবাদ কৰিছে এলিজা শৰ্মাই। ইয়াৰ পিছতে আৰু কেইখনমান অতি দৰকাৰী সকলোৱে পঢ়িবলগীয়া কিতাপ ডক্টৰ পাৰ্থ চট্টোপাধ্যায়ৰ। তাৰ ভিতৰত এইখন
এইখন হৈছে জীৱন পথৰ সাৰথি ডক্টৰ পাৰ্থ চট্টোপাধ্যায়দেৱৰ। অনুবাদ কৰিছে প্ৰদীপ কুমাৰ, প্ৰকাশ কৰিছে বীণা লাইব্ৰেৰীয়ে। এই কিতাপখনত বহুতো দৰকাৰী কথা কিছুমান দিয়া হৈছে, এনেদৰে সৰু সৰুকৈ। তাৰ ভিতৰত এইটো আপোনাৰ প্ৰকৃত সঞ্চয়। অৰ্থ সঞ্চয় খুবেই ভাল, তাতোকৈ ভাল সঞ্চয় হৈছে সুস্বাস্থ্য আৰু সুনাম। স্বাস্থ্য আৰু সুনাম থাকিলে কেতিয়াও অৰ্থভাৱত কষ্ট খাব নালাগে। এনেকুৱা ধৰণৰ বহুতো চুটিকৈ জানিবলগীয়া কথা ইয়াতে দিয়া আছে। ইয়াত আছে নিৰ্ভেজাল প্ৰশংসা আৰু সমালোচনা। শত্ৰুৱে প্ৰশংসা কৰিলে আৰু বন্ধুৱে সমালোচনা কৰিলে বুজিব যে এই প্ৰশংসা আৰু সমালোচনা দুয়োটাই নিৰ্ভেজাল। নিজৰ উন্নতিৰ বাবে নিজকে এনেভাৱে ব্যস্ত ৰাখক যাতে আনৰ সমালোচনা কৰিবলৈ সময় নোজোৰে। ইয়াৰ পিছতে পাৰ্থ চট্টোপাধ্যায় ডাঙৰীয়াদেৱৰ আৰু এখন কিতাপ হৈছে এইখন, কেনেকৈ ইংৰাজী শিকিব। যিসকল লোক ইংৰাজী বিষয়ত কিছু পৰিমাণে দুৰ্বল, তেওঁলোকে এই কিতাপখন পঢ়ি ইংৰাজীৰ যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰে। এইখনৰ লিখক হৈছে ডক্টৰ পাৰ্থ চট্টোপাধ্যায়দেৱ। তাৰপিছতে তেখেতৰ আৰু দুখন পুথি ইয়াতে দেখুৱাবলৈ লৈছোঁ আপোনালোকক। এইখন হৈছে কলেজত যি শিকোৱা নহয়। অসমীয়াৰ সৰ্বপ্ৰথম কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যৌন শিক্ষা, প্ৰেম, বন্ধু বান্ধৱী সম্পৰ্ক, স্মৃতি শক্তি, বুদ্ধি বৃদ্ধি, প্ৰৱণতা অনুসৰি কেৰিয়াৰ গঠন আৰু মূল্যবোধ শিক্ষাৰ সম্পূৰ্ণ জীৱনমুখী পথ নিৰ্দেশনা। মই ভাবোঁ এই কিতাপখন সকলোৱে পঢ়া উচিত। তাৰপিছতে তেখেতৰ আৰু এখন কিতাপ হৈছে এইখন, জীৱনৰ বাবে এখন অতিকৈ গুৰুত্বপূৰ্ণ কিতাপ। এইখন হৈছে আহক ভালে থাকোঁ, সকলো বয়সৰ মানুহৰ সুস্থ থকাৰ কৌশল। এইখনৰ লিখক হৈছে ডক্টৰ পাৰ্থ চট্টোপাধ্যায়। মই ইয়াতে আপোনালোকক 20খন গ্ৰন্থৰ বিষয়ে ক'লোঁ। গতিকে মই ভাবোঁ এই গ্ৰন্থকেইখন পঢ়াৰ পিছত সকলোৱে মনলৈ এটা পজিটিভ চিন্তা লৈ আহিব পাৰে আৰু নেগেটিভ চিন্তাবোৰ মনৰ পৰা আঁতৰ হৈ যায়। গতিকে পঢ়ি চাবলৈ আপোনালোকক অনুৰোধ জনালোঁ। শেষত মোৰ এই ভিডিঅ'টোত এটি লাইক কৰিবলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।